নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আপোনালোকে জানে 2023 বৰ্ষৰ 16 মে'ত জখলাবন্ধা হুলবগীয়াত পুৱা এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এছআই জোনমণি ৰাভা। তাৰ পাছতে জোনমণিৰ মৃত্যু হোৱা ঘটনাটো ক্ৰমে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল। এছআই জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাত পতিত হৈছিল নে কোনোবাই জোনমণিক হত্যা কৰিছিল, সেই কথা সমগ্ৰ অসমবাসীৰ মনত প্ৰশ্ন উঠিছিল। কাৰণ জোনমণিৰ মৃত্যু কেন্দ্ৰ কৰি পাছলৈ নতুন নতুন তথ্য পোহৰলৈ আহিছিল। আনকি জোনমণিৰ অকলশৰীয়া মাতৃয়েও জোনমণিক কোনোবাই হত্যা কৰা বুলি বাৰে বাৰে অভিযোগ কৰিছিল। সমগ্ৰ ঘটনাটোক লৈ অসম আৰক্ষী, CID, CBIয়ে তদন্ত আৰম্ভ কৰিছিল, কিন্তু অৱশেষত জোনমণিৰ মৃত্যু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল বুলি প্ৰমাণিত হৈছিল। জোনমণিৰ মৃত্যুৰ তদন্তত বহুতো শীৰ্ষ আৰক্ষী বিষয়াৰ নাম সাঙুৰ খোৱাৰ লগতে হাছিনা বেগম নামৰ এগৰাকী মহিলাৰ নামো সাঙুৰ খাইছিল। কেইদিনমান পূৰ্বে সেই হাছিনা বেগমক নকল সোণৰ ব্যৱসায়ৰ অপৰাধত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে অসম আৰক্ষী সঞ্চালক GP সিঙে সংবাদ মাধ্যমৰ আগত কয় যে হাছিনা বেগমৰ দৰে বহু মহিলাই আৰক্ষী বিষয়াক প্ৰলোভনেৰে দুৰ্নীতি কৰে। এনে মহিলা প্ৰলোভনৰ বাবেই আমি দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভাক হেৰুৱালো। লগতে আৰক্ষী সঞ্চালক GP সিঙে কয় যে দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছত বহুৰূপী হাছিনা বেগমে GP সিঙক সাক্ষাৎ কৰি লখিমপুৰৰ নকল সোণৰ ব্যৱসায়িক তথ্য যোগান ধৰিছিল।